গাইজ আকৌ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো হ'ব ভাৰতৰ ভিতৰত সকলোতকৈ ডাঙৰ আৰু ওখ কালী মন্দিৰৰ ওপৰত। এইটো হৈছে মহামায়া মন্দিৰৰ ছেকেণ্ড পাৰ্ট। তো এই ছেকেণ্ড পাৰ্টটোত সকলোকে স্বাগতম জনাইছোঁ, কাৰণ আকৌ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল। তো সেইটো কাৰণে এইখিনি নিদিলোঁ। তো বৰ্তমান এইটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মহামায়াৰ পৰা অকণমান আগুৱাই আহি এটা বহুত ডাঙৰ কালী মন্দিৰ পায়, তাতে একবাৰ সোমাই যাওঁ বা সেৱা লৈ যাওঁ যিহেতু আহিলোঁ। এই কালী মন্দিৰটো ধুবুৰী ডিষ্ট্ৰিক্টত অৱস্থিত আৰু মহামায়াৰ পৰা মোটামুটি 2 কিলোমিটাৰমান আহিলে এই মন্দিৰটো পোৱা যায়। এইটোৱে হৈছে সেইটো কালী মন্দিৰ। চাওক কিমান ডাঙৰ মূৰ্তিটো, মা কালীৰ মূৰ্তিটো কিমান ডাঙৰকৈ বনাইছে চাওক। আছে এটা চাওক বন্ধুসকল, কিমান ডাঙৰ মা কালীৰ মূৰ্তি। এইটো 25 হাত দীঘল, মানে মোটামুটি 50 ফুটটো হ'ব আৰামছে। বহুত প্ৰকাণ্ড মূৰ্তি বনাইছে দেই, সঁচাকৈ কিবা এটা আচৰিত লাগিছে আহি পেলাই। মোৰ জীৱনৰ ফাৰ্ষ্ট টাইম এইটো ইমান ডাঙৰ মা কালীৰ মূৰ্তি জীৱনত প্ৰথমবাৰ দেখিলোঁ। মা কালীক কোটি কোটি প্ৰণাম আৰু বহুত বহুত ধন্যবাদ খুৰা খুৰীৰ লগতে মোৰ ফ্ৰেণ্ড দেৱাশিষ। সঁচাকৈ এনেকুৱা এটা ট্ৰিপ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। মা কালীৰ মূৰ্তি আহি মন ধন্য হৈ গৈছে। নলবাৰী সঁচাকৈ কিবা এটা ভাল লাগি গৈছে চাই পেলাই। লাইফত প্ৰথম দেখিলোঁ ইমান ডাঙৰ মূৰ্তি। মা কালীৰ মূৰ্তি চবতছে ডাঙৰ নেকি? এইটো ইণ্ডিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ মা কালীৰ মূৰ্তি। জীৱনত ইমান ডাঙৰ কালী মাৰ মূৰ্তি দেখা নাছিলোঁ। ভাৰতৰ ভিতৰত সকলোতকৈ ডাঙৰ মূৰ্তি। সঁচাকৈ চাই বহুত ভাল লাগিলে যে। আহক সকলোৱে আহক, ইয়ালৈ আহি পেলাই বহুত ভাল পাব। তো গাইজ এতিয়া চাওক কেইটামান ধুনীয়া ধুনীয়া ড্ৰোন শ্বট। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ আহিবিলাকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ভিডিঅ' মোৰ নন ষ্টপ সদায় আহিয়ে থাকে। তো এনেকুৱা ভিডিঅ'বোৰ চোৱাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ ছ' মাছ ফৰ জইনিং আছাম মিক্স ভিডিঅ'। থেংক ইউ দেই, বাই বাই। পুনৰ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ৰ লগত। বাই বাই, টেক কেয়াৰ।